ML দাস ব্লগলৈ স্বাগতম জনাইছো। আপোনালোকক আজি বনৌষধি গছ কেইডালমানৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছো। এয়া হ'ল ছালকুঁৱৰী গছ, কিছুমানে ঘৃতকুমাৰী গছ বুলিও কয়, ইংৰাজীত এল'ভেৰা বুলি কয়। এই গছৰ ৰস পুষ্টিদায়ক আৰু বিভিন্ন বেমাৰৰ নিৰাময়দায়ক। এতিয়া আপোনালোকক দেখুৱাইছোঁ নীলা অপৰাজিতা আৰু আকন্দ গছ। এই দুইবিধ গছ অসমীয়া ঘৰুৱা চিকিৎসাত ব্যৱহৃত হৈ থাকে। আপোনালোকে ভালকৈ চাই লওক। এয়া আকন্দ গছ, এইজোপা হ'ল ভূত এৰা গছ। এয়া উভুত আখত দেখুৱাইছোঁ, উভুত আখত। এতিয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন গছ। এই গছবিলাকে অসমীয়া ঘৰুৱা জীৱনত উপকাৰ সাধন কৰে। এয়া হ'ল লজ্জাৱতী গছ বা লাজুকী লতা, দুষ্প্ৰাপ্য বগা লাজুকী লতা, চাদা লজ্জাৱতী বুলি কয় বঙালীত, অসমীয়াত কয় লাজুকী লতা। এইডাল চাওক লাজুকী লতা, ইয়াৰ বিশেষ ঔষধি গুণ আছে। কবিৰাজীবিলাকে ইয়াক ব্যৱহাৰ কৰি থাকে। এয়া বাহাকা গছ, কাহ কফৰ কাৰণে ভাল, কাহ কফৰ নিৰাময় হয় ইয়াৰ শিপাৰ ৰস যদি গৰম পানীৰ লগত খায় ৰসটো। এয়া চতিয়ানা গছ, চতিয়ানা গছ বহুতে চিনি নাপায়, আজি চতিয়ানা গছ দেখুৱাইছোঁ, ধুনীয়া লাগে। এই চতিয়ানা গছৰো ঔষধি গুণ আছে, আপোনালোকে চাই লওক। এয়া দেখুৱাইছোঁ দুপৰ টেঙা বা পাতে গজা গছ। সাধাৰণতে প্ৰস্ৰাৱৰ জ্বলা পোৰা বা বিভিন্ন ধৰণৰ পেটৰ অসুখৰ কাৰণে এই গছ ব্যৱহাৰ হৈ থাকে। ইয়াৰ ৰস বৰ উপকাৰী। এতিয়া আপোনালোকক দেখাইছোঁ দ্ৰোণ বা দৰুণ গছ। এই দ্ৰোণ বা দৰুণ গছ সাধাৰণতে লিভাৰৰ কাৰণে খুবেই ভাল। ইয়াৰ শাক হিচাপে ভাজি খালে ভাল। এয়া আপোনালোকক দেখুৱাইছোঁ এবিধ গছ। এই গছবিধ চাওক, এয়া বছ বুলি কয়, বছ। মই হাতেৰে দেখুৱাই দিছোঁ। এই বছ গছ সাধাৰণতে চুলিৰ কাৰণে খুবেই ভাল আৰু ইয়াৰ সুগন্ধি আছে। আজি ইমানখিনি আপোনালোকক গছৰ লগত চিনাকি কৰি দিলোঁ। আগলৈ আৰু গছ এনেকুৱা দেখুৱাম যিবিলাক ঔষধি গছ হিচাপে পৰিচিত।